মেলাত গৈ আছো গতিকে বন্ধুসকল গম পাইছে আজি আমি নগাঁও নেহেৰুবালিত হৈ থকা হনুমান মেলা চাবলৈ যাম বুলি ওলাইছো গতিকে তালে যাম যেহেতু গতিকে হোষ্টেলৰ ষ্টুডেন্ট কেগৰাকী মানুহ আছিল সিহঁতকো লগত লৈ মেলা চাবলৈ আহিলো গতিকে মেলাত আজি আমি কি কৰো কি চাও কি আছে দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিওটো হেহলৈকে চাই থাকিব গতিকে মেলাত এন্ট্ৰি কৰিবৰ কাৰণে পাৰ হেড 10 रुपीस কে টিকেট কাটি ললো আৰু টিকেট কাটাৰ পিছত আমি এন্ট্ৰি হৈয়ে আহকচোন আমি ভিডিওটো দেখুৱাম গুটি লাইট এণ্ড লাইট আৰু লগতে ইয়াতে সেলফি পইণ্ট এটাও দিছে ধুনীয়াকে ফটো উঠিব পাৰি মানুহবোৰ জাস্ট আহিব ধৰিছেহে সন্ধিয়া লগে লগে তাৰ পিছতে আমাৰ চকু পৰিল ইয়াত গতিকে ভাবিলো যে ইয়াতে এবাৰ উঠিব লাগিবই ষ্টুডেন্ট কেগৰাকী কলি হতে নুঠে হতে ভয় লাগি হতে চকুৰিতে উঠিব গতিকে মই আৰু জাহ্নবীয়ে ভাবিলো যে আমি দুজনীয়ে উঠোগে গতিকে দুইজনী টকটককে গলো আৰু উঠি বহি ৰেডি গতিকে ইয়াত উঠি বহুত বেছি ভাল লাগিল কাৰণ জিমান মন খুলি হাঁহিব লাগিছিল মন খুলি চিঞৰিছিল বহুত বেছি ভাল লাগিছে গতিকে আপোনালোক যদি কেতিয়াবা মেলালে আহিম বুলি ভাবিছে ইয়াত এবাৰ উঠি চাবচোন বহুত ভাল লাগে তাৰ পিছত আমি অকমান ঘুৰি পকি চালো আৰু প্ৰেৰণা মঞ্জিৰ আৰু প্ৰিয়া বুলে যাব এবাৰ চকৰিত উঠিব কাৰণে কিন্তু আমি চকৰিত নুঠো অলৰেডি অকমান ভয়ো লাগে বাৰু কিন্তু বহুত আগত উঠিছিলো ফাইনেলি হিহত গৈ পেলাই টিকেট কাটিব লৈছে আৰু হিহত আহালে এয়া সৰু হেলিকপ্টাৰো আছে সৰু বাচ্চাবিলাকৰ কাৰণে আৰু হিহত চকৰিত উঠাৰ লগে লগে অকমান সময় পিছতে খুব স্পিডত ঘূৰিছে আৰু সেই সময়খিনিতে আমি অকমান বম্বে ফ্ৰুটছ আইসক্ৰীম অকণমান টেষ্ট কৰিলোঁ কিন্তু ইমান ভাল নালাগিল বাৰু তাৰপিছত গ'লোঁ ড্ৰেগন বিস্কিট ট্ৰাই কৰিবৰ কাৰণে ইয়াত লিকুইড নাইট্ৰজেন দিয়া গতিকে ভাবিলোঁ যে এইটোকে আজি ট্ৰাই কৰোঁ দুইজনীয়ে গতিকে আহকচোন প্ৰথমতে জাহ্নবীয়ে খালে আৰু ভাল লাগে দেখি পেলাই মুখৰ পৰা ধোৱা ওলোৱা টাইপ তাৰ পিছত আহিল মোৰ টাৰ্ণ মই মুখত ললো কিন্তু ইমান ঠাণ্ডা আছিলে গতিকে আৰু মোৰ চবাবলৈ পাৰাই নাছিলোঁ আৰু তাৰে এপিচ মই সোমতাৰাক খুৱাইলোঁ তাৰ পিছত অকণমান ঘূৰি পকি আমি অকণমান ঘূৰি চাওঁ কাপোৰ দোকান বহুত দোকান ওলাইছে চকৰিত উঠি অৱস্থা বেয়া এতিয়া আমি ঘূৰি পকি দোকানবোৰ চাওঁ আৰু তাৰপিছত ইহঁত দুজনী চকৰিৰ পৰা নামি অহাৰ পিছত অৱস্থা বেয়া গতিকে ইহঁত দুজনী আইচক্ৰীম খাই বোলে মাজতে আমি অকণমান বুমৰেঙো বনালোঁ এতিয়া আমি আহিলোঁ আচাৰ টেষ্ট কৰিবৰ কাৰণে আচাৰবোৰ ইমান টেষ্টি আছিল আৰু টেষ্ট কৰাততো আমি ৰজা গতিকে এটাৰ পিছত এটা আচাৰ আমি টেষ্ট কৰি চালোঁ জলকীয়া তিতা কেৰেলা কঁঠাল সজিনা এই সকলোবোৰ বস্তুৰ আচাৰ আছে গতিকে ভাল লাগিল নেক্সট টাইম মানে অহাকালি যদি আকৌ যাওঁ হয়তো আচাৰ কিনি আনিম তাৰ পিছত গ'লোঁ যে অকণমান পাপৰি চাট খাওঁ বা দহি পুচকা খাওঁ তাৰপিছত দহি পুচকা আহি গ'ল আৰু আমাক খাব পালে আৰু আমি একো নালাগে তাৰপিছত ইহঁতে আইচক্ৰীম খালে অকণমান ঘূৰি পকি ইফাল কৰিলোঁ দুইজনী চপৰ আৰু মোৰ ইণ্টাৰভিউ লৈছিলে জাহ্নবী কি ক'লো মই নিজে নাজানো তাৰপিছত এতিয়া আমি ৰিটাৰ্ণ হওঁ বুলি ভাবিছোঁ 8টা বাজি গ'ল আমি এতিয়া যাব লাগে আৰু আমি ওলাই পেলাই মই দেখিলোঁ বাহিৰৰ ভিউটো খুব ধুনীয়াকৈ লাইট দি পেলাই ডেক'ৰেশ্যন কৰি থৈছিলে গতিকে সেই আৰু ইয়াত সকলোৱে ফটো উঠি আছিলে গতিকে মই ভাবিলোঁ যে আপোনালোককো দেখাওঁ ইয়াতে ইমান ধুনীয়া লাগিছে আৰু ইয়াতে ষ্টুডেণ্টছ কেইগৰাকীৰ লগতে সকলো মানুহ ইয়াত আহি পেলাই ফটো উঠিছে তাৰপিছত আমি ওলাই ৰাওনা হ'লোঁ হোষ্টেলত ফাইনেলি আহি পাই গ'লোহি হোষ্টেল আৰু ইয়াৰে কেইখনমান ফটো মই ইয়াতে দি দিছোঁ গতিকে যদি ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব আৰু আপোনালোকে যদি মেলালৈ গৈছে নে নাই যোৱা নে যাব কমেণ্ট বক্সত জনাবচোন গতিকে শেষলৈ সকলোকে ধন্যবাদ জনাই গুড নাইট